কি হৈছে হে পদ অৱস্থ কওঁগে ক'ত ৰাস্তাত এই ঘৰখনত যে এনেকুৱা খাম খেলি হৈছে হাই উৰুমি লাগিছে নহয় এই প্ৰত্যেকৰ ঘৰতে একে হ'ব সেইকাৰণে মই এই 10,000 টকা পদ অৱস্থ কওঁগে কেনেকে ইমান হুলস্থুল হৈছে মোৰ ঘৰতে হৈছে আৰু যে কাৰোবাৰ নহ'ব মানে নাই ৰাস্তাত জহনী জাতি হাত মোৰ পিছে পিছে নাহিবি কি হৈছে বা মা ঘৰখনত যি হুলস্থুল হৈছে বুজনি উকাল নেকি বাইদেউ জানো পাই কি কৰিব গৈছে এখন যে কিহে পাইছে বা পদ বৰ কৰিবলৈ ভাৱনা নাই সেই যিটিখন অকল সেইবোৰ পগলা নিচিনা কামবোৰ কৰি ফুৰিব কোনে লিখি দিলে সেইখন তাৰমানে নেজানো কোনে লিখিলে মই কি মানুহটো আহিলে মানে দেখি নেপাব জানো গালি নিদিব জানো আমাকে যদি হালা কয় চাবি বুজনি একদম ঠিকছে হোপা দিব এনেও দা চাহ লৈ কিনে খেদা দিয়েহে ঘৰখনৰ শান্তি নাইকিয়া কৰি পেলালে আৰু সব বুজনি পাই আছে সব বুজনি পাই আছে এইফালে দিং নাই এইফালে দিং কোনফালে দিলে ভাল হ'ব নাই এইফালে দিং জহনী মই ভুৱে পইচা দিম কৈ পেলাই ঘৰখন জুই জ্বলাইছে মই পদ ৰবত কৰিমেই মোক মাৰিলে মোক কাটিলেও কাটক মই কৰিমেই দিলে দিব নিদিলে নাই সেইবোৰ কৈ থাকিব নালাগে না মনে মনে ফাৰ্ষ্ট ভৰাই দিব লাগে একাউণ্টত কি সেয়া নকৰা আকৌ মই এখন পদ অৱৰোধ কৰিছোঁ আজি মই ইয়াৰ পৰা উঠি নেযাওঁ আজি মই ইয়াতে বহিম যিমান দেৰিলৈকে মই সেই মানুহ গাড়ী ৰখাব নোৱাৰালৈকে মই ইয়াতে বহিম আজি জিন্দাবাদ 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 নহয় সেও জিন্দাবাদ নহয় মুৰ্দাবাদ 10,000 টকা নোপোৱালৈকে মুৰ্দাবাদ পালে মানে জিন্দাবাদ 10,000 টকা নোপোৱালৈকে মুৰ্দাবাদ পালে মানে জিন্দাবাদ নাই মই নুঠোঙে ইয়াতে বহিয়ে ল'ম চাওঁচোন ঘৰখনত কেনেকৈ উৎপাত হয় মানুহৰ কেনেকৈ কাজিয়া হয় চাম মই চাম এখন গুচিয়ে গ'ল দেখোন চিগনেল চিনি নাপাওঁ নেকি জহনী মৰাকেইটা এজনী বহি আছোঁ হাউতকৈ গ'লগৈ বাপেকে সিহঁতি গম পোৱা নাই সুতুৰ দি দিম এবাৰ 4চকীয়া গাড়ীহে ৰখাম মই এইবোৰ গৈ থাকক মতলব নাই বাইদেউ ক'লৈ গ'ল বা বাইদেউ ইয়াতে বহি আছে বাইদেউ বৰ ডাঙৰ কথা হ'ল নহয় মায়ে কেলে বৰ কৈছে মানুহটো আহিব লাগিলে আমাক কাটি পেলাবহি নহ'লে কালি ঘটনাটো হৈ আছে মোক বৰ ভয় লাগিছে বাইদেউ মই যে নাজানো দে মাতি আনিবলৈ বোলক নহ'লে লৈ আনোগৈ মানুহটো আহিবলৈ পাবলৈ হৈছে নহয় এতিয়া মই নাজানো দে মই অকলে নাজানো দে গাড়ীয়ে চেপিব নহ'লে পুলিচে লৈ যাব মাক ধৰি পিনি কি কৰিম তেতিয়া তাকেতো বাইদেউ বোলক ধৰক বাদ দিয়ক তামোল অকল আপোনাৰ তামোল বুল আহক বল আহি খাবহি জলদি যাম গাড়ী অহা নাই পানী পিয়াহো লাগিছে বোৱাৰীকেইজনীও কম নহয় পানী এটুপি দি থৈ যাবহি লাগে পিয়াহে চিয়াহে বহি আছো সিহঁতি বাৰু পানী এটুপি আনিব নোৱাৰে জানো বাৰু কি বেমাৰ ঘৰত যে সেই অশান্তিখিনি যে পাই আছো সেইখিনি পিছে মগজত হৈছে নাই সেই সৰু পিতৰ ভয়ত মোক ঘৰলৈ নিব লাগে সৰু পিতৰ ভয়তহে নিব বিচাৰিছ পিয়াহত পানী ভোকত ভাতকেইটা দিবলৈ তই নাই বিচৰা দিনটো ৰাতিপুৱা গধূলি সেই ধুন পেচত মৰিবি খেচেৰ গুজি থাকিবি মই যা তহঁতি দুজনীয়ে যা ঘৰলৈ যা মানুহে দেখিলে কি বুলি ভাবিব মোৰ ঘৰত যে ইমান হালা হুলস্থুল হৈছে সেইখিনি কোনোবাই বুজি পাইছে বুঢ়ী মাই মৰিছোঁ কাজিয়া নিদিলেও নাই ব'লক তথাপিও আপুনি অনখন বহিব মই নিজে যাম তহঁতি ধৰি নিব নালাগে আহিছিলোঁ যেনেকে সেনেকে যাম দিগদৰ জহনী জাতি হাত নাযাওঁ মই নাযাওঁ জহন জাতি হাত ঘৰলৈ যা হা মই যাওঁ আকৌ যাম মই বল বাইদেউ জহনী জাতি হাৰা বিয়াল দি থাকিব
হা ভাল কাম এটি কৰোঁ বুলি ক'লে মানে বিয়াল দি থাকিব কাজিয়া লাগিব নে হা লাজটো ডাঙৰ নাকটো দীঘল সিহঁতৰ মই অৱৰোধ কৰিছোঁ সিহঁতৰ নাক দীঘল হৈছে জহনি জাতীয় ডাঙৰ গাড়ীবোৰে গম পালে হপায় ইয়াত যে বন্ধ দিয়াচোন বুলি সেইকাৰণে সৰু গাড়ীবোৰ ভুং ভাং গৈছে গৈ থাকক সৰু গাড়ীবোৰ একো দুখ নাই ডাঙৰ 4 চকীয়া ৰখাম মই 4 চকীয়া ৰখাম লওক এইটো 10,000 টকা আছে এইটোৱে দি থৈ গৈছিলে আৰু আৰু কাম কিমান দিন লাগিব আৰু 4-5 দিন মান লাগিব 4-5 দিনত শেষ হ'ব আৰু 2000 পাব আছিলো যে দাদা আহিলেহে পাবা এতিয়া নাই এয়া হ'ব বাৰু তেনেহ'লে গৈ থাকো দেই দাদা আহিলে কৈ দিব অঁ 10,000 ঐ আই তই আকৌ 10,000 লিখি কিনে ইয়াত কি কৰি আছ ৱাই এই 10,000 টকাৰ কাৰণে তো উখল মাখল হৈ আছে সেইকাৰণে মই পথ বন্ধ দিছোঁহি আকৌ মোৰ কাম কৰা পইচাটো আনা গম পাই কেনে ই গোটেই ৰাইজক দেখুৱাই আছে বিহু খাবলৈ মাতিছ কিহৰ তই না পইচা কথা কাম কৰা পইচা লৈ আহিছোঁ মই 10,000 কাম কৰা পইচা অঁ এইটো দেখা নাই জানো বা সকলো মানুহে এইটো কাৰণে মৰি আছে মই সেইকাৰণে পথ বন্ধ দিছোঁ তই গম পোৱা নাই কয় এইটো পথ বন্ধ দিছ তই চাহ পথ এতিয়া থ পথ বধ এতিয়া নধ বন ধ সেইকাৰণে গাড়ীবোৰ ৰখোৱা নাই আকৌ কি বুজি পাব মানুহে মই জনাই নজনাই কিবা এটি লিখি আনিছোঁ সেইকাৰণে মই বহি আছোঁ ভুল হ'ব পাৰে মোৰ বাদ দে এইবোৰ বৈ ঘৰলৈ বৈ ঘৰলৈ বল এই মই পইচা 10,000 লৈ আহিছোঁ এই 10,000 লৈ আহিছোঁ চবে মিলি জুলি কি লাগে আনি ল'বি বিহু খাবি বৈ এইবোৰ কৰি লাভ নাই ইমান থাক পইচা তই ক'বা আনিলি কাম কৰা পাবলৈ আছিলোঁ আৰু 2,000 টকা পাবলৈ থাকিলেই বল এইবোৰ কৰি লাভ নাই এইবোৰ বাদ দিলোঁ জপা এই পথ চট বন্ধ নিদিওঁ এই অকল 10,000 টকাটোৰ লগতে তহঁতি লাগি থাকিব নালাগে নহয় সেইকাৰণে তোক মই কাম কৰিবি বোলো ঘৰৰ ভিতৰতে সোমাই থাক কাম কৰিছোঁ তেতিয়া পাই আহিছোঁ কৰিবি ঘৰত হেলা নহয় মাইকী কিজনীকো খুৱাব পাৰিবি জহনি যোৱা কাম নকৰ বন নকৰ মাইকীখন এতিয়া পুলিচ আহালে এতিয়া উঠাই লৈ গ'ল গম পাওঁ মই ভয় নকওঁ বুঢ়ীজনীক নি কেইদিন থব সিহঁতৰ নিয়মতে থব হবি তই বল মই পইচা খেতি পালোঁ এতিয়া মাছে মঙহে বিহুটো যাব এই 20 টকা এটা দিবি হ'ব বাৰু হবি তই হ'ব বন্ধুসকল ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনালোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব